Hello everyone, কি খবৰ আপোনালোকৰ খবৰ হয়তো ভালেই পূজাৰ বতৰ হয়নে নহয় আৰু আমি যাবলৈ ওলাইছোঁ আজি পূজা চাবলৈ আজি নৱমী আৰু নৱমীৰ দিনা আমি ক'ত যাওঁ আপোনালোকক দেখাম এই ব্লগটোৰ জৰিয়তে এই ব্লগটো শেষলৈকে চাব আৰু এয়া মই ৰেডি এইফালে সকলো মা আছে আৰু আছে স্মুক আৰু আমি যাওঁ ক'ত যাওঁ আজি ঠিক নাই আৰু এনেকৈ ওলাই লৈছোঁ আৰু বাৰু এয়া আমি আহি পাই গ'লোঁ জালুকবাৰী আৰু এয়া চাম এয়া শিখৰৰ পূজা ফাৰ্ষ্ট দেখি পাইছে আপোনালোকে শিখৰ পূজা আৰু এয়া ৰজনীগন্ধা পূজা ৰজনীগন্ধা প্ৰেমীসকলৰ বাবে এয়া আহি পাই গ'লোঁ আমি ৰামকৃষ্ণ মিছন আৰু য'ত আমি আজি আহিছোঁ আৰু এইফালে আছে আমাৰ সদস্যসকল আৰু মই আজি আচলতে প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছোঁ আৰু ইয়াৰ সৌন্দৰ্য দেখি আৰু ইমান পিচফুল জেগা হয় মই মানে আপ্লুত হৈ গ'লোঁ আৰু আমি সেয়া কৰি লওঁ তাৰপাছত আপোনালোকক দেখাই আছোঁ ইয়াৰ ভিউটো এয়া অকণমানিকৈ বুক ষ্টল ৰখা হৈছিলে ইয়াতে সকলোখিনি স্বামী বিবেকানন্দজীৰে হয় আৰু এইফালে অকণমান মই গাৰ্ডেনত অলপমান ভিডিঅ' কৰিয়ে লওঁ আৰু বুলি ভাবিলোঁ ফটো চটো উঠি ল'লোঁ এনেকৈ ভিডিঅ'ছ বনাই ল'লোঁ আৰু এইফালে মন্দিৰটো দেখাই দিছোঁ অলপমান ভিউ আৰু এইফালে পৰ্দাত পূজা কেনেকৈ হৈ আছে দেখাই আছে আৰু এয়া এনেকৈ বুকছবিলাক ৰখা হৈছিল ইয়াতে আৰু এয়া প্ৰসাদ তাৰপাছত এয়া হৈছে লাইব্ৰেৰী ৰামকৃষ্ণ মিছনৰ ভিতৰত ভাগ দেখাই দিছোঁ এয়া লাইব্ৰেৰী হয় ইয়াত সকলো ধৰণৰ কিতাপ মানে পোৱা যায় তেওঁলোকৰ ৰামকৃষ্ণ মিছনৰ যি কিতাপ ইয়াতে আছে তাৰপাছত এয়া হৈছে আমি খাবলৈ গৈছোঁ খিচিৰি আৰু এয়া হৈছে ভোগ ইমান টেষ্টি আছিলে যে কি ক'ম আৰু তাৰপাছত ভাবি ল'লোঁ আমি বহিবলৈ জেগা নাছিলে আৰু আমি ভাবিলোঁ বইজ হোষ্টেল যাওঁ ইয়াতে চাওকচোন মই কেনেকৈ মানে খোৱাত ব্যস্ত আৰু এইফালে আকৌ আমাক ছাৰ্ভিচ টেবল আকৌ লৈ আহিলে আৰু এইটো চাওকচোন আমাৰ মৰমৰ পোৱালিটো ইমান ধুনীয়াকৈ আমাক ছাৰ্ভিচ দি আছে মানে কি ক'ম আৰু তাক সুধি ল'লোঁ নাম আৰু ইমান মৰম লাগে নহয়নে ইয়াত আছে আৰু এইফালে এইটো হৈছে বইজ হোষ্টেল ৰামকৃষ্ণ মিছনৰ আৰু এইফালে আমাৰ মন্দিৰ ভাগ দেখাই দিছোঁ আৰু ইয়াৰে ভিউটো ইমান ধুনীয়া আৰু ইয়াত তামোল চামোল খাই ৰেডি আমিও যাবলৈ ৰেডি চাহ খাই চাবা দেই এয়া হৈছে আছাম মেয়াগিয়া আৰু টাইমটো পাছে হোৱা নাছিলে চ' সেইকাৰণে আমি আহি গ'লোঁ দীঘলী পুখুৰী এপাক এনে ফটো চটো উঠিবৰ কাৰণে আৰু এইফালে আৰু এখন ফটো লাগে ফটো উঠা একেই নহয় আৰু এয়া খাই আছোঁ আমি আইচক্ৰীম ইমান গৰম আছিলেতো আইচক্ৰীম এটা বানতাহে আৰু আমাৰ ফটো চটো ক্লিক কৰি হোৱাৰ পাছত আৰু আহি গ'লোঁ পূজালৈ বুলি আকৌ আৰু এয়া আমাৰ দেখিবলৈ পাইছে ইমান ধুনীয়া মণ্ডপ বজাইছে গোটেই ফুলৰে মানে ফৰ্তি আৰু ধুনীয়া লাগিছে নহয়নে আৰু ৰাতি হ'লে যে আকৌ আৰু মানে ভাল লাগিব ধুনীয়া লাগিব আৰু এয়া আমাৰ দেৱী প্ৰতিমা দেখাই দিছোঁ ৰ'ব পূজালৈ আহিছোঁ আৰু কিবা এটা নল'ম হ'বই নোৱাৰে এয়া মই লৈ ল'লোঁ আৰু এইফালে দেখিছেনে মই ফাৰ্ষ্ট টাইম এইবাৰে উঠি পাইছোঁ আৰু ভালেই লাগিলে বাৰু মোৰ এক্সাইটমেণ্ট নাচাওক কিয় চাওকচোন এক্সাইটমেণ্ট আৰু মানে উঠিম ফাৰ্ষ্ট টাইম এয়া उसके बाद पान तो बनता ही है তাৰপাছত এয়া আমি ওলাই দিলোঁ আৰু তাৰ পৰা সন্ধিয়া হোৱাৰ লগি চাওক এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ মুকলি আকাশত মানে গোলাবী ৰং হৈ গৈছে আৰু এইফালে সন্ধিয়াটো যেন একদম মনোমোহা কৰি তুলিছে আৰু এইফালে আহি পাই গ'লোঁ আমি ধাৰাপুৰ আৰু ইয়াতে চাওক ইণ্ডিয়া গেট আৰু ভিতৰ ভাগত নগ'লোঁ বাৰু বহুত ভাগৰ লাগি আছিলে এয়া দেখাই দিছোঁ অলপমান পৰিৱেশ এয়া আহি পাই গ'লোঁ আমি মিৰ্জা আৰু মিৰ্জাত আহিয়ে তাই লগ পালে তাইৰ বান্ধৱীক আৰু এইফালে মিৰ্জাৰ পূজা পালে হৈছে আমাৰ নিজৰে পূজা দিয়কচোন এয়া চাৰিওফালে মানুহে এইবাৰ মিৰ্জাৰ পূজাত কিন্তু তামাম মানুহ হৈছে দেই তাৰপাছত ভাবিলোঁ যে পেট পূজা কৰিয়ে যাওঁ আৰু একেবাৰে আমি ৰখি আছোঁ ফাইনেলি খানা বানা আহি গ'ল আৰু এইফালে দেখিবলৈ পাইছে আমাৰ খাদ্য ৰেডি আৰু ইয়া টেষ্টিটো হ'বই আমাৰ খানা বানা খাই ৰেডি হৈ গ'ল আমি খাই ল'লোঁ সকলো এতিয়া যাওঁ ঘৰলৈ বাই চি ইউ ইন মাই নেক্সট মিনি ব্লগ কিপ ৱাচিং এণ্ড লাভিং